চাওক IRI অসম ইষ্টাব্লিছ হৈছে তিনিটা মূল অবজেক্টিভত টিচিং ৰিচাৰ্চ এণ্ড এক্সটেনশ্যন। আজি এক্সটেনশ্যন পাৰ্টত আমি অলৰেডি কিছুমান ট্ৰেইনিং কৰি আছোঁ। আজিৰ বিশেষ ট্ৰেইনিংটোৰ কাৰণ হ'ল স্মাৰ্ট এগ্ৰিকালচাৰ। আমি ফ'কাছ স্মাৰ্ট এগ্ৰিকালচাৰত কৰিব লাগিব এতিয়া। যদিও আমি এগ্ৰিকালচাৰটোৰ পৰা বহুত শিকিছোঁ, গ্ৰীণ ৰিভলিউশ্যনৰ পৰা বহুত শিকিছোঁ, এতিয়া বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমি স্মাৰ্ট এগ্ৰিকালচাৰৰ কাৰণে আগবাঢ়িছোঁ। গতিকে আমাৰ ফাৰ্মাৰবোৰ কেনেকৈ স্মাৰ্ট হ'ব লাগিব, ৱেডাৰ কণ্ডিশ্যন, বতৰৰ জাননী কেনেকৈ ল'ব পাৰিব বা বতৰৰ জাননী কৰি সিহঁতে খেতিত কেনেকৈ খেতিৰ প্লেন কৰিব পাৰিব, সেই বিষয়ে আমাৰ ইয়াতে দিয়া হ'ব। মানে এটা এৱাৰনেছ প্ৰগ্ৰেম দিয়া হ'ব। তাৰ লগে লগে আজি আপোনালোকে দেখিছে যে আমি ড্ৰোন উৰাইছোঁ। ড্ৰোনৰ কি উপকাৰিতা, কেনেকৈ ড্ৰাজাৰী ৰিডাকশ্যন কৰে, ড্ৰোন ব্যৱহাৰ কৰি কেনেকৈ আমি 100টা মানুহৰ কাম একেলগে কৰিব পাৰোঁ, এই বিষয়ে আমি অৱগত কৰাইছোঁ। তাৰ লগে লগে আমি আগবাঢ়িছোঁ যে এগ্ৰিকালচাৰৰ লগতে আমি কেনেকৈ বিভিন্ন ধৰণৰ প্ৰিচিশ্যন এগ্ৰিকালচাৰ ইউজ কৰিব পাৰোঁ। প্ৰিচিশ্যন মিনছ ইনচাইড ভেৰিয়েবিলিটি। কিবা এটা ক্ৰপৰ যদি ক'ৰবাত অকণমান যদি বাকী ক্ৰপবোৰ ঠিকে আছে, অকণমান যদি তাৰ মানে নিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চি বা কিবা ডেফিচিয়েঞ্চি, সেইটো কেনেকৈ ৰেক্টিফাই কৰিব পাৰি থ্ৰু মেকানিকেল ৱে বা ড্ৰাজাৰী ৰিডাকশ্যন কৰি। অকল আমি এগ্ৰিকালচাৰৰ লগতে ইয়াতে কাম কৰা নাই, আমি তেখেতসকলক জনাইছোঁ আজি আমাৰ কোলাবৰেশ্যন টাটা ট্ৰাষ্টৰ লগত আছে, তেখেতসকলক জনাইছোঁ যে সোৱাইন ফিভাৰ কেনেকৈ, বায়ো ছেফটি মেজাৰ কেনেকৈ ল'ব পাৰোঁ, যে কেনেকৈ আমি আমাৰ বায়'লজিকেলি আমি আমাৰ এনিমেলবোৰক কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ। এনিমেলৰ ক্ষেত্ৰতে নহয়, ক্ৰপকো আমি বায়'লজিকেলি প্ৰটেক্ট কৰিব পাৰোঁ। গতিকে সেই বিষয়ে এটা ভাল সজাগতা আমি আৰম্ভ কৰিছোঁ আৰু আমি ভাবোঁ যে ফাৰ্মাৰসকলে এইটোত যথেষ্ট উপকৃত হ'ব। এই প্ৰগ্ৰেমটো 3দিনীয়া প্ৰগ্ৰেম, আমি 3 দিন বেলেগ বেলেগ লোকেশ্যনত কৰিম। আজি এইটো লোকেশ্যনত আহিছোঁ আৰু একৰ্ডিংলি আমি আগবাঢ়ি যাম। আমি ভাবোঁ যে আমাৰ ফাৰ্মাৰবোৰে আমাৰ পৰা এই সুবিধাটো লওক। IRI অসম সদায় আমি আগ্ৰহী, আমি কেনেকৈ আমাৰ টেকন'লজি ডিচিমিনেট কৰিব পাৰোঁ বা কেনেকৈ আমি ফাৰ্মাৰ ইকনমিক বিল্ড আপ কৰিব পাৰোঁ, তাৰ কাৰণে আমি যথেষ্টখিনি কাম কৰি আছোঁ। তাৰ লগতে আমি সদায় মনত ৰাখিছোঁ, আপোনালোকে জানে যে আমি ইনভাইৰনমেণ্টেল ছেফটিৰ কাৰণেও আমি কাম কৰি আছোঁ। কোনটো মেডিচিন ব্যৱহাৰ কৰিব লাগিব বা কোনটো এপ্ৰ'চ ল'ব লাগিব যাতে আমাৰ এনভাইৰনমেণ্ট এজ ৱেল এজ ছইল হেল্থটো ছাষ্টেইনেবল মেনাৰত কাম কৰে। আজি আমাৰ এৰাউণ্ড 130 ফাৰ্মাৰ এতিয়ালৈ ৰেজিষ্ট্ৰেশ্যন হৈছে। আই হোপ আপোনালোকে দেখিছেই 130 হয়তো 2-4জন বেছিও হ'ব পাৰে, কিন্তু 130 ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। जो NRM के हेड हैं उन्होंने कार्यक्रम के बारे में बड़ा अच्छी तरह से बताया। इसमें हम आज के 3 दिवसीय जो कार्यक्रम है 4, 5, 6 फरवरी को जो चल रहा है नाहरबाड़ी में, इसमें हमारे जो हैं 120 के आसपास महिला और पुरुष फार्मर्स आए हैं, जिसमें हम लोग यहाँ पर IRI से 9 साइंटिस्ट आए हैं अलग अलग विभिन्न डिसिप्लिन्स के। इस कार्यक्रम में हम लोग जो है अलग अलग जलवायु परिवर्तित किस्में तथा जो पशु जो सुधार नस्ल सुधार के ऊपर अपना कार्यक्रम करेंगे। 3 दिन हमारे कार्यक्रम रहेगा तथा साथ में हम AI आर्टिफिशियल जो इंफॉर्मेशन इंटेलिजेंस के ऊपर भी काम करेंगे, जो हम यहाँ ड्रोन के ऊपर भी एग्रीकल्चर प्रैक्टिस आपको दिखाएंगे डेमोन्स्ट्रेशन करके। धन्यवाद।